নমস্কাৰ আজি মই আকৌ এটা আপোনালোকৰ বাবে অতি সহজে আৰু কম সময়ৰ ভিতৰত বনাব পৰা এটা ইভিনিং স্নেকৰ ভিডিও লৈ আহিছো ইয়াৰ বাবে প্ৰয়োজন হ'ব পিনাট বাটাৰ ভুজিয়া ব্ৰেড ইয়াৰ মই ব্ৰেড 4টা লৈছো আৰু বাটাৰ এতিয়া মই গেছটো অন কৰি লৈছো আৰু এতিয়া মই টাৱাখনত বাটাৰ অকমান দি পেলাই ব্ৰেডটো অকমান গৰম কৰিম এতিয়া বাটাৰখিনি অকমান গৰম হৈ গৈছে এতিয়া মই ইয়াত ব্ৰেড 4 পিচটো দি দিম আপোনালোকে ইচ্ছা কৰিলে সাইডৰ এইখিনি কাটি লব পাৰে কাৰোবাৰ যদি পছন্দ নহয় এতিয়া মই এইখিনি নকটাকে ইয়াত দি দিম এতিয়া অকমান ভালকৈ গৰম হোৱালৈকে মই ইয়াতে এনেকৈ ৰাখি দিম এতিয়া মই এইটো 3 মিনিট মান এনেকৈ থৈ দিছো আৰু 3 মিনিট হোৱাৰ পিছত মই ইয়াক উল্টিয়াই দিম এই ইতিমধ্যে 3 মিনিট হৈ গৈছে এতিয়া মই এই ব্ৰেডটো উল্টিয়াই দিম এই ব্ৰেডখিনি ফ্ৰাই কৰি হৈ গৈছে ইতিমধ্যে আসলতে ব্ৰেডখিনি বেছিকৈ যদি দেৰি যায় খাবলৈ অকমান সোৱাদটো বেয়া লাগে সেই কাৰণে মই অকন সোনকালে নমাই দিছো ইয়া হৈ গৈছে এতিয়া মই ব্ৰেডখিনিত এই পিনাট বাটাৰটো সানিম আসলতে এই ব্ৰেড বুলি ক'লে এই পিনাট বাটাৰটো দি খালে অকন বেছি ভাল লাগে মই ব্ৰেড পিনাট বাটাৰটো দুইটা সাইডে লগাই দিছো এনেকৈ এই 4টাতে লগাম এতিয়া মই দুইটা সাইডতে লগাই হৈ গৈছে এতিয়া মই এইটো বন্ধ কৰি দিম আৰু এতিয়া মই ইয়াত এই ভুজিয়াখিনি মাজত দি দিম মই ইয়াত দুইটাতে দি লৈছো এতিয়া মই এই যে বেলেগটোত বাটাৰ লগাই থৈছিলো ব্ৰেডটোত এইটো এতিয়া মই এই বাটাৰ যে এনেকৈ লগাইছিলো এইখিনি ওপৰত দি দিম এয়া আমাৰ এতিয়া ইভিনিং স্নেক ৰেডি হৈ গ'ল এতিয়া আমি এইখিনি খাম যদি আপোনালোকে এই ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এবাৰ চেষ্টা কৰি চাবচোন আৰু বনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা আৰু সাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ